নমস্কাৰ সকলোলৈকে। আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ খোজৰ অন্য এটি ভিডিঅ'লৈ। যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে তেন্তে অনুপ্ৰেৰণামূলক ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সুখ বিচাৰি কাম কৰিলে সুখ পাবলৈ কঠিন, কিন্তু যদিহে আপুনি সুখী মন এটাৰে কাম কৰে তেন্তে সুখ আৰু সফলতা দুয়োটাই পাব। সকলোকে আমি সুখী কৰাটো আমাৰ পক্ষে সম্ভৱ নহয়, কিন্তু আমি এটা কাম কৰিব পাৰোঁ যে আমাৰ বাবে যাতে কোনেও দুখ নাপায় তাৰ প্ৰতি সচেতন হ'ব পাৰোঁ। পৃথিৱীত সেইজন মানুহ আটাইতকৈ সুখী হ'ব পাৰে যিজনে নিজেই সুখী হোৱাতকৈ আনৰ সুখত বেছি গুৰুত্ব দিবলৈ জানে। বেছিভাগ মানুহ সিমানেই সুখী হ'ব পাৰে যিমান তেওঁলোকৰ মনটোৱে নিৰ্ধাৰণ কৰি লয়। জীৱনত আপুনি যিমানেই সুখী নহওক কিয়, যদিহে আপোনাৰ মা দেউতা দুখত আছে তেন্তে সুখ অনৰ্থক। বহু টকাই আপোনাৰ বাবে সুখ ক্ৰয় কৰিব নোৱাৰিব পাৰে, কিন্তু জীৱনত অন্ততঃ সিমানখিনি টকা থাকিব লাগে যিখিনিয়ে জীৱনৰ দুখবোৰ পাতল কৰি তুলিব পাৰে। যিটো সময়ত আপুনি সুখী হৈ থাকিব পাৰে সেই সময়খিনিহে আপোনাৰ। সুখী হোৱাৰ ৰহস্য আমাৰ স্বাধীনতাত থাকে, আৰু স্বাধীনতা লুকাই থাকে আমাৰ সাহসত। সুখ কোনো ধৰণৰ বাহ্যিক স্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে, সুখ নিৰ্ভৰ কৰে আমাৰ মানসিক দৃষ্টিকোণৰ ওপৰত। আপুনি বিচৰা বস্তুবোৰ পোৱাৰ চেষ্টা কৰাৰ লগতে আপোনাৰ বৰ্তমান যিখিনি আছে সেইখিনিৰ সৈতেও সুখী হ'বলৈ শিকি লওক। যি বিচাৰিলে তাকে পালে সেয়া সফলতা, আৰু জীৱনত যি পালে তাকে ভাল পাবলৈ শিকি লোৱাটো সুখ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।